মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিম ছুটিৰ বাবে আবেদন পত্ৰ বা অনুপস্থিতিৰ বাবে ছুটি বিচাৰি আবেদন পত্ৰ। যদি তোমালোকে তোমালোকৰ বিদ্যালয়ত ক্ষতি কৰিছা, তেন্তে সেই ক্ষতিৰ ছুটি বিচাৰি কেনেকৈ আবেদন পত্ৰ লিখিব লাগে ইয়াৰ বিষয়ে মই এটা নমুনা দেখুৱাই দি আছোঁ। এই নমুনা ব্যৱহাৰ কৰি তোমালোকে নিজে এখন আবেদন পত্ৰ ধুনীয়াকৈ লিখিব পাৰিবা। গতিকে বলা ভিডিঅ'লৈ যাওঁ। প্ৰথমে ইয়াত লিখিছোঁ, প্ৰতি মাননীয় বা পূজনীয় প্ৰধান শিক্ষক বা অধ্যক্ষ মহোদয়ৰ সমীপহু। তোমালোকৰ যদি প্ৰধান শিক্ষক থাকে প্ৰধান শিক্ষকৰ নাম লিখিবা, যদি অধ্যক্ষ থাকে, যদি কলেজ লেভেলৰ হয় তেন্তে অধ্যক্ষ মহোদয়ৰ নাম লিখিবা বা প্ৰিন্সিপাল লিখিব পাৰা। তাৰপিছত XYZ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তোমালোকে নিজৰ স্কুলৰ নাম বা মহাবিদ্যালয়ৰ নাম ইয়াত দি দিবা। XYZ শ্ৰেণীৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে ইয়াত তোমালোকে XYZৰ ঠাইত নিজৰ শ্ৰেণীৰ নাম লিখি দিবা। তাৰপিছত বিষয় অনুপস্থিতিৰ বাবে ছুটিৰ প্ৰাৰ্থনা। মহাশয়, বিনীত নিবেদন এই যে যোৱা এইটো মাহৰ পৰা যিটো মাহত তোমালোকে স্কুল ক্ষতি কৰিছে সেইটো মাহৰ নাম লিখি ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ 4 দিন ধৰি মই অমুক ৰোগত আক্ৰান্ত হৈ, তোমালোকে যিটো ৰোগত আক্ৰান্ত হৈ স্কুলত বা বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলা সেইটো ৰোগৰ নাম ইয়াত উল্লেখ কৰিবা। আক্ৰান্ত হৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ, সেইবাবে অনুগ্ৰহ কৰি অনুপস্থিতিৰ সেই দিনকেইটাৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন। ইতি, মই ইয়াত ঠাই নাই কাৰণে ইয়াত ইতি লিখিছোঁ। তাৰপিছত আপোনাৰ একান্ত বাধ্য ছাত্ৰ XYZ, ইয়াত তোমালোকৰ নিজৰ নাম লিখিবা, শ্ৰেণী তোমালোকৰ শ্ৰেণী লিখিবা, ৰোল নম্বৰ লিখি দিবা। তাৰপিছত তোমালোকে ইয়াত অভিভাৱকৰ চহী অৰ্থাৎ গাৰ্জেনৰ চহী ইয়াত দিব পাৰা। এইটো দিলে আটাইতকৈ বেছি ভাল হয় আৰু দৰখাস্তখন আৰু শুৱলা ধুনীয়া হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তোমাৰ জৰিয়তে তোমাৰ বন্ধুৱেও এই সহায়টো পাব পাৰে। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।